Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো সো আজি হৈ গ'ল ফ্ৰাইডে তো আজি মই একচুয়ালি অফিস নাই যোৱা আজি এখন বিয়া খাব গৈ আছো বহুত দিনৰ মূৰত এখন বিয়া খাব গৈ আছো তো বিয়াখন আছে শিৱসাগৰত সো শিৱসাগৰ যাম মই আৰু মাৰ ঘৰৰ পৰিয়াল মিলি পেলাই আমি দুই ঘৰ যাম একচুয়ালি বিয়াখন হয় মোৰ এজন খুৰা একচুয়ালি অলৰেডি ঢুকাইছে খুৰা নাই কিন্তু তেখেতৰ ছোৱালী বিয়া খাব আমি গৈ আছো আজি সো খুৰা একচুয়ালি মোৰ দেউতাৰ বন্ধু হয় খুৰা বুলি এইটো কাৰণে কওঁ কিছুমান সম্বন্ধ এনেকুৱা কি আপোনাৰ তেজৰ সম্বন্ধতকৈও কিছুমান আপোন মানুহ আছে তো তাৰে ভিতৰত এজন খুৰা আমাৰ সো তেখেতৰ ছোৱালী বিয়া খাব যাম তো একেবাৰে ৰেডি হৈ আপোনালোকক লগ পাই আছো তো বিয়াখনত থাকিব কিন্তু মোৰ লগত একেলগে আৰু ভিডিঅ'টো যদি প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো এবাৰ ৰেডি হৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছো হে এভৰিৱান ফাইনেলি ৰেডি হৈ গ'লো সো অলপ মেকআপ চেকআপ কৰি ল'লোঁ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু এতিয়া বাজিছে 4:30 সো এতিয়া আমি শিৱসাগৰ যাম আপোনালোককো ৰাস্তাত দেখাই যাম গোটেইখিনি অলপকৈ ক্লিপ আৰু বিয়াখন একচুয়ালি আপোনালোকক জনাই দিওঁ আজি একচুয়ালি দৰা আহিব 3 দিনীয়া বিয়া আছিলে 22 তাৰিখে তেখেতসকলৰ জোৰোণ হৈ গ'ল তাৰপিছত 23 তাৰিখে কালি হৈ গ'ল ৰিসেপশ্যন ছোৱালী ঘৰৰ আৰু আজি ফাইনেল বিয়া সো আজি দৰা আহিব অকল পৰিয়ালৰ মানুহখিনিয়ে গোট খাইছে তাতে সো আপোনালোককো দেখাম শিৱসাগৰৰ ফালৰ বিয়াৰ নীতি নিয়মবোৰ যিসকলে নাজানে সেইসকলে জানিব পাৰিব একচুয়ালি ময়ো নাজানো তো ময়ো এবাৰ প্ৰথমবাৰৰ বাবেহে গম পাম তাত কেনেকৈ কি ধৰণে সকলোবোৰ কৰা হয় তো বলক আমাৰ লগত শিৱসাগৰ বিয়া খাবলৈ সো ফাইনেলি মই ৰেডি হৈ গ'লো এইটো হৈছে মোৰ ফাইনেল লুক আপোনালোকক অলপ দেখাই দিছোঁ এয়া আমাৰ কমেডি কুইন সেইদিনাখন যাওঁতে একচুয়ালি 5টাই বাজিছিলে আধা নিয়মটোতো কেতিয়াবাই হৈ শেষ হৈছিলেই অলৰেডি আপোনালোকক নিয়ম দেখুৱাবলৈ বুলিয়ে মই লৈ গৈছিলোঁ বাৰু যি কি নহওক যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখাম সো এয়া মোৰ মাহী গৈছিলে সেইদিনাখন আৰু অলপ একচুয়ালি মই ভইচ ওভাৰ দিম কাৰণে জাষ্ট এটা ক্লিপ ৰাখিলোঁ আৰু গৈছিলে মোৰ সৰু ভাইটি আৰু তাৰ এজন ভাল বন্ধুৰ লগত গৈছিলে বিয়া খাবলৈ সো আমি 6:30 মান বজাত এয়া বিয়া ঘৰ পালোহি তাৰপাছত বিয়াখনত একচুয়ালি মানুহটো আপোনালোকক কৈছিলে অকল পৰিয়ালৰ মানুহখিনি আছিলে কিয়নো আগদিনাই গোটেইখিনি ৰিসেপশ্যন হৈ গৈছিলে প্ৰায় 2500 মান মানুহ হৈছিলে বুলি কৈছিলে খুৰীয়ে আমাক সো পেণ্ডেলটো আপোনালোকক এবাৰ দেখাই দিলোঁ তেখেতসকলে কেনে ধৰণে কৰিছিলে পেণ্ডেলটো ঘৰতে পাতিছিলে বিয়াখন সো এইটো তেওঁলোকৰ বাউণ্ডাৰীৰ ভিতৰতে পেণ্ডেল দিয়া হৈছিলে তাৰপাছত আমি আমাৰ মৰমৰ ভণ্টিজনীক মৰমৰ উপহাৰকেইটা দিলোঁ তাই একচুয়ালি আমি গৈ পাওঁতে জাষ্ট ৰেডি হ'ব গৈছিলে বিউটিচিয়ান আহি পাইছিলেহি আমি গৈ পোৱা টাইমতে সো তেতিয়া তাইক দিবৰ কাৰণে আমি অলপ দেৰি অপেক্ষা কৰিব লগা হ'ল এই ভিডিঅ'টো আপোনালোকে অলপ খেলিমেলিকৈ দেখিছে কাৰণ এই ভিডিঅ'টো আমাৰ এক্সপাৰ্টে কৰি আছিলে মানে মোৰ ছোৱালীজনীয়ে সো সেইকাৰণে তাই তলৰ পৰা তাই যিমানখিনি পাৰে সেইখিনি কেপচাৰ কৰিছিলে আৰু আমি তললৈ চাই আছিলোঁ তাইক বাৰু যি কি নহওক তাই এক সুন্দৰ মুহূৰ্তটো যে ধৰি ৰাখিলে তাৰ কাৰণে ভাল লাগিলে
এয়া আমি চফি খাই এতিয়া বহি আছোঁ দৰাৰ কাৰণে অপেক্ষা কৰি। দৰা প্ৰায় 10টামান বজাত আহি পাব বুলি ক'লে সেইদিনাখন। তাৰপিছত তাইক অলপ ফটোগ্ৰাফাৰে চ'ল' ফটোজবিলাকৰ কাৰণে অলপ পজ দি বেলেগ ধৰণে ফটোজ লৈ আছিলে। চ' ময়ো অলপ ভিডিঅ' কৰি ৰাখিলোঁ তাই পাছত চাব পাৰিব বুলি। তাৰপিছত হোম যজ্ঞৰ কাৰণে গোটেইখিনি সামগ্ৰী ৰেডি কৰি হৈ গৈছিলে পূজাৰী। চ' তাৰো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়া হৈছে আমাৰ মৰমৰ খুৰীজনী। খুৰী একচুৱেলি কি ক'ব 20 ডিচেম্বৰত তেওঁৰ পৰি পেলাই ভৰিটো ফ্ৰেকচাৰ হৈ গ'ল। তাৰপিছত অপাৰেশ্যন কৰিলে। চ' খুৰী একদমেই চলা ফুৰা কৰিব পৰা নাছিলে বিয়াখনত, আৰু একমাত্ৰ ছোৱালীৰ বিয়া আছিলে। খুৰী বহুত দুখ লাগিছিলে সেইকাৰণে যে মই একোৱেই কৰিব পৰা নাই। খুৰীয়ে খালি বহি গোটেইখিনি ফোনৰ যোগেদিয়ে এৰেঞ্জ কৰি আছিলে। কিন্তু বিয়াখন ইমান ধুনীয়াকৈ কোনো বস্তুৰ অভাৱ নোহোৱাকৈ সকলোখিনি মেনেজ কৰিব পৰা কেপাচিটিৰ কাৰণে কিন্তু খুৰীক ক'ব লাগিব। তেওঁ সকলো বস্তুৱেই সুচাৰুৰূপে কৰিছিলে বিয়াখনত। কোনো ধৰণৰ কমপ্লেইন নহা এখন বিয়া সেইদিনাখন খাই আহিছিলোঁগৈ। এয়া আমি দৰাক আদৰিবৰ কাৰণে, দৰাক আদৰিবলৈ নহয় একচুৱেলি দৰাক আগভেটিবৰ কাৰণে আগবাঢ়ি গৈ আছিলোঁ। চ' তাৰো অলপ ক্লিপ লগাই ৰাখিলোঁ আপোনালোকক দেখাবৰ বাবে। খুৰীহঁতৰ একচুৱেলি শিৱসাগৰ মেইন টাউনতে বৰ্ডিং ৰোডত, যিসকল শিৱসাগৰ হয় তেওঁলোকেতো জানেই চাগে, বৰ্ডিং ৰোডতে তেখেতসকলৰ ঘৰ আছিলে। আৰু গোটেইখিনিয়ে ফূৰ্তি কৰি আছিলে আৰু দৰাৰ কাৰণে অপেক্ষা কৰি আছিলে। দৰা একচুৱেলি লখিমপুৰৰ আছিলে। তো তেওঁ আহি পাই এখন হোটেলত অলপ ফ্ৰেছ হৈ পেলাই আকৌ ওলাই আহিছিলে। প্ৰায় 11টামান বজাত ফাইনেলি দৰা আহি পালেহি।
চ' এয়া হৈছে কইনাৰ মাহীয়েক, কাৰণ কইনাৰ মাকৰ ভৰিৰ কথাটোতো আপোনালোকক কৈছিলোঁ, তো মাকৰ কামখিনি মাহীয়েকেই কৰিছিলে তাইৰ। চ' সেইদিনাখন সম্প্ৰদানৰ সকলোখিনি কাম তাই ককায়েকে কৰিছিলে খুৰাৰ বিনিময়ত। চ' সেইদিনাখন ৰাতি 12:30মান হৈছিলে। আমাৰ সকলোৰে অলপ অলপকৈ ভোক লাগিছিলে আৰু ভাবিলোঁ কি পেট পূজাটো কৰা যাওক। তো পেট পূজাৰ কাৰণে কি কি সামগ্ৰী গোটাইছিলে তাৰো অলপ ক্লিপ লৈ ৰাখিলোঁ আপোনালোকৰ বাবে। এয়া চাওক, ব্লেকি আহিছে আমাৰ মাহীৰ ওচৰত। ক'ৰ পৰা আহিলে জানো কুকুৰটো। তো ইহঁতি কৈছিলে কি কইনাঘৰৰ মানুহে সি সেইখিনিতে ঘূৰি ফুৰে, চ' বিয়া বুলি চাগে আহিছিলে অলপ।
এয়া কইনা খোজা পৰ্ব চলি আছিল। ঠিকে আছে আপোনালোকে গাইছে দোকান নবা দৰদাম কৰিবলৈ কিন্তু দৰদাম দেখোন আপোনালোকে কৰি আছে আমি আপোনালোকক সন্মান জনাই সহায় ভাগ আমি দিলো এতিয়া দৰদাম দেখোন আপোনালোকেহে কৈছে দোকান আপোনালোকৰ ফালৰ পৰাহে হৈছে ফাইনেলি কইনাক উলিয়াই অনা হ'ল চ' কইনাক তেওঁলোকে এনেধৰণে উলিয়াই আনিছিলে তো আপোনালোককো অলপ দেখাই দিলোঁ ক্লিপটো চ' এয়া পুৰোহিতে তেওঁলোকৰ হোমৰ গোটেইখিনি আৰম্ভণি কৰিছে চ' তেওঁলোকক যুগ্ম জীৱনৰ বহুত শুভেচ্ছা জনালোঁ আমাৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা চ' ফাইনেলি আমি সকলোখিনি কৰি প্ৰায় 3:30মান বজাত শিৱসাগৰৰ পৰা ওলাই আহিছিলোঁ চাওক কিমান কুঁৱলী আছিলে সেইদিনাখন ৰাস্তাত তো এইবাৰ ঠাণ্ডাত মই কুঁৱলী এনেকুৱা দেখাই নাছিলোঁ মোৰ কেমেৰাত একচুৱেলি অলপ কমেই কেপচাৰ হৈছে আপোনালোকে চাগে ৰাস্তাটো ভালকৈয়ে দেখিছে কিন্তু সেইদিনাখন সঁচাকৈ একেবাৰে ৰাস্তাৰ এহাত দূৰতে কি আছিলে গাড়ীৰ পৰা একোৱেই মনিব পৰা নাছিলোঁ আমি কিন্তু মোৰ লেন্সে অলপ ফগ কাটি দিছিলে বাবে আপোনালোকে দেখিছে কি ইমানখিনি নাই কিন্তু বহুত বেছি কুঁৱলী আছিলে সেইদিনাখন কিন্তু উপায় নাই কি কৰিব পিছদিনাখন আছিলে মোৰ অফিচ আৰু সেইদিনাখন স্যাটাৰডে আছিলে কিন্তু মই যাবই লাগিব অলপ ইম্পৰ্টেণ্ট কাম আছিলে বাবে সেইদিনাখনেই ঘূৰি অহাৰ আমাৰ প্লেন আছিলে চ' যেনে তেনে হ'লেও আমি ৰাতিয়ে উভতি আহিলোঁ তাৰ পৰা আৰু ঘৰ পাওঁতে আমাৰ প্ৰায় 5মান বাজিছিলে কাৰণ একদম লাহে চলাব লগা হৈছিলে কাৰণ আমি আগত একোৱে দেখা নাছিলোঁ এয়া চাওক তিনিও অলৰেডি ঘূৰ নিদ্ৰাত আছিলে তেখেতসকল আৰু আমি দুইজনে কথা পাতি আহি আছিলোঁ পাছলৈ মাহীও আমাক সহযোগ কৰিছিলে চ' তাৰ পাছত আপোনালোকক আমাৰ ভাল লগা কেইখনমান ফটো ইয়াতে লগাই দিলোঁ চাব বুলি আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব চ' আজি ভিডিঅ'টো ইমানেই চ' পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ বাই বাই